ইতিহাসৰ বিভিন্ন সময়ত লুইতৰ বিশাল বুকুৱে হাজাৰ হাজাৰ অতিথিক আপোন কৰি আহিছে। এইদৰেই অসমীয়া জাতিটোও গঢ় লৈছে। অসমৰ এই উদাৰতাৰ বাবেই অসমীয়া জাতিটোৰ ইতিহাসো বহুবাৰ নতুনকৈ লিখা হৈছে। আমি আজি কথা পাতিম তেনে এক ইতিহাসৰে, প্ৰব্ৰজনৰ ইতিহাস। 1826 চনৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাটোত আমি পাৰ কৰি যাম বহুকেইটা প্ৰজন্মৰ চেতনা। আমি কথা পাতিম গোপীনাথ বৰদলৈৰ বিষয়ে, আমি কথা পাতিম লাইন প্ৰথাৰ বিষয়ে, আমি কথা পাতিম ছাৰ ছৈয়দ ছাদুল্লাৰ বিষয়ে, আমি কথা পাতিম ভাষা আন্দোলন, অসম আন্দোলন আৰু কা আন্দোলনৰ বিষয়ে। আহক আৰম্ভ কৰোঁ এটা বিশেষ ভিডিঅ' চিৰিজ, প্ৰব্ৰজনৰ ৰাজনীতি আৰু অসম, কেৱল দ্য আছামিজ ডিবেটৰ সৈতে। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ দ্য আছামিজ ডিবেটৰ এটা অন্যতম ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোত আমি কথা পাতিম অসমলৈ হোৱা বিভিন্ন সময়ত যি জনপ্ৰব্ৰজন, সেই জনপ্ৰব্ৰজনৰ বিষয়ে কথা পাতিম। আৰু আমি সকলোৱে এটা কথা নিশ্চয় জানো যে স্বাধীনতাৰ আগৰে পৰাই বৰ্তমান সময়ছোৱালৈকে 1826 চনৰ পৰা কা আন্দোলনৰ সময়ছোৱালৈকে অসমৰ ৰাজনীতিত আটাইতকৈ ডাঙৰ ফেক্টৰ বুলি ক'লে প্ৰব্ৰজনৰ ৰাজনীতিটোৱে আটাইতকৈ ডাঙৰ ফেক্টৰ হৈ আহিছে। আৰু এই প্ৰব্ৰজনৰ ৰাজনীতি সম্পৰ্কীয় এই কথা বতৰাৰ এইটো এটা ভিডিঅ' চিৰিজ হ'ব। আৰু এই ভিডিঅ' চিৰিজটো আমি আজিৰ পৰা লঞ্চ কৰিবলৈ আৰম্ভ কৰিছোঁ। গতিকে এই ভিডিঅ' চিৰিজটো আপোনালোকে চাবলৈ হ'লে, প্ৰব্ৰজনৰ ৰাজনীতি সম্পৰ্কে জানিবলৈ হ'লে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰক। আমি এই ভিডিঅ' চিৰিজটো আৰম্ভ কৰিব বিচাৰিছোঁ এষাৰ উক্তিৰে। নৃতত্ত্ববিদসকলৰ সমাজশাস্ত্ৰবিদসকলে প্ৰায় কয় যে হিউমেন হিষ্ট্ৰী ইজ দ্য হিষ্ট্ৰী অফ ইমিগ্ৰেশ্যন, অৰ্থাৎ মানৱ সভ্যতাৰ ইতিহাস হৈছে জনপ্ৰব্ৰজনৰ ইতিহাস। আৰু ঠিক তেনেদৰে পৃথিৱীৰ বিভিন্ন ঠাইত যিদৰে জনপ্ৰব্ৰজন হৈ আহিছে, এঠাইৰ পৰা আন এঠাইলৈ যিদৰে মানুহ অহা যোৱা কৰি আছে, ঠিক তেনেদৰে আমাৰ অসমলৈও ইতিহাসৰ বিভিন্ন সময়ত বিভিন্ন মানৱ গোষ্ঠী আহি আছে আৰু আহি আছিলে। কিন্তু 1826 চনৰ পৰৱৰ্তী সময়ছোৱাৰ পৰা এই জনপ্ৰব্ৰজনৰ ইতিহাসে, এই জনপ্ৰব্ৰজনৰ ধাৰাই এটা অন্য এটা গতি লাভ কৰিলে, যাৰ বাবে বৰ্তমান সময়ছোৱালৈকে অসমৰ ৰাজনীতিৰ এক এৰাব নোৱাৰা অংশ হৈ পৰিছে জনপ্ৰব্ৰজনৰ ৰাজনীতি। যি কি নহওক, আজি আমি আলোচনা কৰিম মূলতঃ ভাৰত চৰকাৰ আইন 1919ৰ পৰৱৰ্তী সময়ছোৱা, অৰ্থাৎ ভাৰত চৰকাৰ আইন 1919ৰ পৰা 1942 চনলৈকে। আৰু এইকণতে আমি এষাৰ কথা নিশ্চয় জানো যে ভাৰত চৰকাৰ আইন 1919এ অসমখনক এখন গভৰ্ণৰ শাসিত প্ৰভিন্স হিচাপে ঘোষণা কৰিছিল। আৰু গভৰ্ণৰ শাসিত প্ৰভিন্স হিচাপে ঘোষণা কৰাৰ ফলস্বৰূপেই প্ৰথমবাৰৰ বাবে অসমৰ প্ৰথম প্ৰিমিয়াৰ হিচাপে নিৰ্বাচিত হৈছিল মুছলিম লীগৰ নেতা ছাৰ ছৈয়দ ছাদুল্লা। আমি যেতিয়া কথাখিনি আলোচনা কৰি যাম, তেতিয়া এই ব্যক্তিজন অৰ্থাৎ ছাৰ ছৈয়দ ছাদুল্লাৰ নামটো আমি বিশেষভাৱে মনত ৰখাটো প্ৰয়োজন হ'ব। যি কি নহওক, সেই সময়ছোৱাত ছাৰ ছৈয়দ ছাদুল্লাই যেতিয়া চৰকাৰ গঠন কৰিছিল, যেতিয়া অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰিছিল, সেই সময়ছোৱাত বাহিৰৰ পৰা সমৰ্থন দিছিল ট্ৰাইবেল লীগে। আৰু সেই সময়ছোৱাত ট্ৰাইবেল লীগৰ নেতা আছিলে ভীমবৰ দেউৰী আৰু ইত্যাদি ধৰণৰ যিসকল নেতা আছিলে তেওঁলোকে বাহিৰৰ পৰা সমৰ্থন দিছিলে। আৰু কংগ্ৰেছ আছিলে বিৰোধী দল। এই যে 1919 চনৰ পৰা 1942 চনলৈকে আমি আজি যিখিনি কথা পাতিম, সেই সময়ছোৱাৰ প্ৰব্ৰজনৰ ইতিহাস দুটা ধাৰাত বিভক্ত। আৰু এই ধাৰা দুটা হৈছে, প্ৰথম ধাৰাটো হৈছে বৃত্তিমূলক প্ৰব্ৰজন আৰু দ্বিতীয়টো ধাৰা হৈছে আমি মূলতে আলোচনা কৰিবলগীয়া, অৰ্থাৎ বাংলাদেশৰ পৰা তথা সেই সময়ৰ বেংগল প্ৰভিন্সৰ পৰা অসমলৈ হোৱা প্ৰব্ৰজন। এতিয়া সেই সময়ছোৱাত আমি প্ৰথমটোৰ বিষয়ে একদম চমুকে কৈ দিওঁ যে বৃত্তিমূলক প্ৰব্ৰজন বুলি কওঁতে সেই সময়ছোৱাত কলিকতাৰ পৰা আহিছিলে এদল বঙালী বাবু, যিসকল সম্পূৰ্ণ বৃত্তিমূলক। তেওঁলোক কেৰাণী হিচাপে আহিছিল বিভিন্ন অফিচ কাছাৰী কোৰ্টত চাকৰি কৰিবলৈ। তাৰ পাছত আহিছিল মাৰোৱাৰীসকল, বিহাৰীসকল। তাৰোপৰি আহিছিল অসমৰ বৰ্তমান জনসমষ্টিৰ এটা ডাঙৰ অংশ চাহ শ্ৰমিকসকল। তেওঁলোক আহিছিল, তেওঁলোক হৈছে প্ৰথমটো ধাৰাৰ অন্তৰ্ভুক্ত। অৰ্থাৎ যিসকল ভাৰতৰ অন্য ঠাইসমূহৰ পৰা আহিছিলে, কলিকতাৰ পৰা আহিছিলে, ছত্তীশগড়ৰ পৰা আহিছিলে, হাৰিয়ানাৰ পৰা আহিছিলে, পাঞ্জাৱৰ পৰা আহিছিলে, সেই বিহাৰৰ পৰা আহিছিলে, সেই ঠাইসমূহৰ পৰা আহিছিলে। আৰু তেওঁলোকৰ সংখ্যা ইমান অত্যাধিক বেছি নাছিল। কিন্তু সেই সময়ছোৱাতেই আৰু এটা প্ৰব্ৰজন আৰম্ভ হৈছিলে, যিটো প্ৰব্ৰজনে বৰ্তমান সময়লৈকে অসমৰ ৰাজনীতিক এক বিশেষ দিশ দি আছে, অসমৰ ৰাজনীতিত বিভিন্ন ইছ্যুৰ সৃষ্টি কৰি আছে। আৰু হয়, আপোনালোকে ঠিকেই অনুমান কৰিছে, সেই
প্ৰব্ৰজনটোৱেই হৈছে মৈমনসিং, ৰংপুৰ, চিলেট আদি ঠাইৰ পৰা অসমলৈ হোৱা প্ৰব্ৰজন। আৰু এইকণত আমি জনাটো উচিত যে সেই সময়ত চিলেটখন কিন্তু অসম প্ৰভিন্সৰ অন্তৰ্ভুক্ত আছিলে আৰু বেংগল প্ৰভিন্সৰ অন্তৰ্ভুক্ত আছিলে ৰংপুৰ, মৈমনসিং আদি জিলাসমূহ। যি কি নহওক, এতিয়া কথাটো হৈছে প্ৰব্ৰজন কিয় হৈছিলে? হোৱাট ৱাজ দ্য কজেছ অফ দ্য ইমিগ্ৰেশ্যন? তাৰে ভিতৰত প্ৰথম কাৰণটো হৈছে সেই সময়ছোৱাত অসমত অৰ্থাৎ ব্ৰহ্মপুত্ৰ উপত্যকাত যথেষ্ট সাৰুৱা মাটি আছিলে খেতি কৰিব পৰাকৈ। কিন্তু সেই সময়ত অসমত জনসংখ্যা কম আছিলে আৰু অসমত জনসংখ্যা কম আছিলে কাৰণে সিমানখিনি খেতি মাটিৰ উপযুক্ত ব্যৱহাৰ হোৱা নাছিল। সেইটো প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হৈছে অসমৰ সেই সময়ত যিটো ৰায়টাৰী ছেটেলমেণ্টৰ পদ্ধতি, অৰ্থাৎ এজন মানুহে আহি মাটি দখল কৰিলে তাৰ পাছত তেওঁৰ যি ম্যাদী পট্টা পোৱাৰ যিমানখিনি পদ্ধতি সেইখিনি কয় ৰায়টাৰী ছেটেলমেণ্ট। সেই ৰায়টাৰী ছেটেলমেণ্ট পদ্ধতিটো অসমত সেই সময়ত আছিলে একেবাৰে উজু। গতিকে এই দুটা কাৰণৰ বাবেই সেই সময়ছোৱাত অৰ্থাৎ ভাৰত চৰকাৰ আইন 1919ৰ পৰা 1942 চনলৈকে সেই সময়ৰ বেংগল প্ৰভিন্সৰ অন্তৰ্গত ৰংপুৰ, মৈমনসিং আৰু অসম প্ৰভিন্সৰ অন্তৰ্গত চিলহেট এই ঠাইখিনিৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজনৰ এক নিৰবিচ্ছিন্ন সোঁত বৈ আহিছিল। আৰু প্ৰব্ৰজন কিদৰে হৈছিল সেইটো এটা ডাঙৰ কথা। আমি সকলোৱে জানো যে চিলহেট ঠাইটুকুৰা বা ৰংপুৰেই হওক, মৈমনসিঙেই হওক, তাৰ পৰা গোৱালপাৰা ওচৰ, তাৰ পৰা নগাঁও ওচৰ, তাৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকা তেনেই ওচৰ। গতিকে সেই ট্ৰেকটোৱেদি আহিছিলে আৰু গতিকে তাৰ পৰা এফেক্টেড হৈছিলে গোৱালপাৰা, নগাঁও তথা গোৱালপাৰা, নগাঁও হৈ সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে বিয়পি পৰিছিল। আৰু ইয়াৰ আমি এটা প্ৰমাণ হিচাপে আমি চাব পাৰোঁ যে যিটো ডিকেডেল যিটো গ্ৰথ বুলি কোৱা হয়, দশকীয় বৃদ্ধি, জনসংখ্যাৰ দশকীয় বৃদ্ধিটোলৈ যদি আমি মন কৰোঁ তেতিয়া দেখা পাম যে 1881 চনৰ পৰা 1891 চনৰ যিটো দশক, সেই দশকটোত অসমৰ দশকীয় বৃদ্ধি আছিল 1.4%। 1891 চনৰ পৰা 1900 চনৰ ভিতৰত অসমৰ জনসংখ্যাৰ দশকীয় বৃদ্ধি আছিল 2%। কিন্তু 1901 চনৰ পৰা 1911 চনৰ ভিতৰত অসমৰ দশকীয় বৃদ্ধি হৈ পৰিলে 30%। এইটো এটা অত্যন্ত মন কৰিবলগা বিষয়। আৰু ঠিক সেইদৰে 1901 চনত অসমৰ জনসংখ্যা আছিলে 32.9 লাখ। 1911 চনত সেই জনসংখ্যা হ'লগৈ 38.49 লাখ, 49 লাখ। 1921 চনত সেই জনসংখ্যা হ'লগৈ 46.37 লাখ। 1931 চনত সেই সংখ্যা হ'লগৈ 44.61 লাখ। সেইটো দশকত অকণমান কমিছিলে। কিন্তু 1941 চনত সেই সংখ্যাটো হ'লগৈ, অৰ্থাৎ অসমৰ জনসংখ্যা হ'লগৈ 66.94 লাখ। গতিকে আপোনালোকে মন কৰক এষাৰ কথা যে 1901 চনৰ পৰা 1941 চন অৰ্থাৎ এই 4টা দশকৰ ভিতৰতে অসমৰ জনসংখ্যাই দ্বিগুণীকৃত হৈছিল, অৰ্থাৎ ডাবলিং হৈছিলে। আমি জিঅ'গ্ৰাফি তথা এন্থ্ৰপলজিৰ ভাষাত ইয়াক আমি ডাবলিং বুলি কওঁ। সেই ডাবলিং হৈছিলে। ইয়াৰ কাৰণ কি আছিলে? এই যে অস্বাভাৱিক যিটো জনপ্ৰব্ৰজন আৰু অস্বাভাৱিক অসমৰ জনসংখ্যাৰ বৃদ্ধি, তাৰ কাৰণ কি আছিলে? তাৰ কাৰণ আছিলে যে সেই সময়ত অসমৰ প্ৰিমিয়াৰ আছিলে ছাৰ সৈয়দ ছাদুল্লাহ। আৰু ছাৰ সৈয়দ ছাদুল্লাহ এখন সাংঘাতিক এটা পলিচি লৈছিলে আৰু সেই পলিচিটোৰ নাম আছিলে গ্ৰ' মোৰ ফুড। আৰু সেই গ্ৰ' মোৰ ফুড পলিচিৰ অধীনতে অসমৰ ৰায়টাৰী ছেটেলমেণ্ট শিথিল কৰি দিয়া হৈছিলে। অসমলৈ ৰংপুৰ, চিলহেট, তাৰপাছত আমাৰ যিটো মৈমনসিং ইত্যাদি ঠাইসমূহৰ পৰা অসমলৈ ব্যাপক মাত্ৰাত কৃষকসকলক লৈ অনা হৈছিল অসমত খেতি কৰিবলৈ। আৰু তাৰ ভিতৰত বেছি সংখ্যক আছিলে মুছলিম কৃষক আৰু খুব কম আছিলে হিন্দু কৃষক। তাৰ আমি এটা যদি আমি উদাহৰণ এটা যদি আমি লওঁ, এটা আমি তথ্যগত যদি আমি উদাহৰণ লওঁ, তেতিয়া আমি দেখা পাম যে 1921 চনত অসমত মুছলিমৰ সংখ্যা আছিলে, মুছলিমসকলৰ সংখ্যা আছিলে 9%। 1931 চনত সেই 9%টো ডাবলিং হৈ গ'ল। একেটা দশকৰ ভিতৰতে অসমত মুছলিমসকলৰ জনসংখ্যা ডাবলিং হৈ গ'ল। ডাবলিং হৈ হ'লগৈ 19%। 1941 চনত সেই সংখ্যা হ'লগৈ 23%। অৰ্থাৎ 3টা দশকৰ ভিতৰতে অসমত মুছলিমৰ জনসংখ্যা কিন্তু 3 গুণ, প্ৰায় 3 গুণৰ ওচৰ চাপিছিল। গতিকে আৰু সেই সময়ছোৱাতে অসমলৈ আৰু এজন ব্যক্তিৰ আগমন ঘটিছিলে অসমৰ সমাজ জীৱনলৈ। তেওঁৰ নাম হৈছে মৌলানা আব্দুল ভাসানী চাহাব। মৌলানা আব্দুল ভাসানী চাহাবে এই প্ৰব্ৰজিত পমুৱা যিসকল অসমীয়া
আমাক ভূপেন দাই যিসকলক ন অসমীয়া বুলি কৈছে, পমুৱা যিসকল মুছলমান তেওঁলোকৰ ত্ৰাণকৰ্তা হিচাপে কাম কৰিছিলে আৰু তেওঁলোকক প্ৰব্ৰজনৰ বাবে উৎসাহ দিছিলে তথা অসমৰ সেই সময়ছোৱাৰ যি ডেমোগ্ৰাফিক যি জনগাঁথনিগত পৰিৱৰ্তন, সেই জনগাঁথনিগত পৰিৱৰ্তনৰ সপক্ষে তেওঁ কাম কৰিছিল বুলি কোৱা হয়। যি কি নহওক, এইখন সময়ছোৱাতে আমাৰ সকলোৰে নিশ্চয় মনলৈ এটা প্ৰশ্ন আহিব যে অসম প্ৰদেশত যদি ইমান প্ৰব্ৰজনে অসমৰ সম্পূৰ্ণ জনগাঁথনি সলনি কৰি পেলাইছিল, তেনেস্থলত জাতীয় কংগ্ৰেছে কি কৰি আছিল? যিহেতু সেই সময়ছোৱাৰ লিড নেতৃত্ব আছিলে জাতীয় কংগ্ৰেছ। প্ৰব্ৰজনৰ প্ৰশ্নটোক লৈ, অসমলৈ হোৱা জনপ্ৰব্ৰজনৰ প্ৰশ্নটোক লৈ সমগ্ৰ জাতীয় কংগ্ৰেছ দুটা ভাগত বিভক্ত হৈ গৈছিল। প্ৰথম ভাগটো আছিলে জৱাহৰলাল নেহৰুৰ নেতৃত্বাধীন যি কেন্দ্ৰীয় নেতৃত্ব, কেন্দ্ৰীয় নেতৃত্বই কিন্তু অসমলৈ হোৱা জনপ্ৰব্ৰজনক মানৱীয় দৃষ্টিকোণেৰে চাইছিলে আৰু তেওঁলোকে কৈছিলে যে অসমলৈ হোৱা জনপ্ৰব্ৰজনক আমি অৰ্থনৈতিকভাৱে অধিক বিকাশ কৰিবলৈ আমি ব্যৱহাৰ কৰিব লাগে। অৰ্থাৎ কেন্দ্ৰীয় নেতৃত্বই অসমলৈ হোৱা জনপ্ৰব্ৰজনক বিৰোধিতা কৰা নাছিল। কিন্তু সেই সময়ছোৱাত অসমৰ যিসকল কংগ্ৰেছৰ নেতা, আমাৰ গোপীনাথ বৰদলৈ চাহাবেই হওক বা আমাৰ তৰুণৰাম ফুকন ডাঙৰীয়াই হওক, তেওঁলোকে কিন্তু এই জনপ্ৰব্ৰজনৰ তীব্ৰ বিৰোধিতা কৰিছিলে। যেতিয়া 1937 চনত যেতিয়া জৱাহৰলাল নেহৰুৱে যেতিয়া অসম ভ্ৰমণ কৰিবলৈ আহিছিলে, সেই সময়ছোৱাতে যি অসম সংৰক্ষণী গোট বা তাক কংগ্ৰেছ সংৰক্ষণী গোট বুলিও কোৱা হয়, অসম সংৰক্ষণী গোটে নেহৰু ডাঙৰীয়ালৈ এখন চিঠি লিখিছিলে আৰু মই যিমান দূৰ জানো, মোৰ মনত আছে, সেই চিঠিখন লিখিছিলে অম্বিকাগিৰি ৰায়চৌধুৰীৰ নেতৃত্বত। আৰু এই চিঠিখনত এষাৰ কথা স্পষ্টকৈ কোৱা হৈছিল যে যিকোনো প্ৰকাৰে আমি স্বৰাজ বিচাৰোঁ সঁচা কথা, কিন্তু আমাৰ জাতিৰ বিলুপ্তিৰ বিনিময়ত আমি ইয়াক কেতিয়াও নিবিচাৰোঁ। অৰ্থাৎ সেই সময়ছোৱাৰ সেইসকল নেতা, গোপীনাথ বৰদলৈ ডাঙৰীয়া, তৰুণৰাম ফুকন ডাঙৰীয়া, নবীন চন্দ্ৰ বৰদলৈ ডাঙৰীয়া, তেওঁলোকে কিন্তু জনপ্ৰব্ৰজনক তীব্ৰ বিৰোধিতা কৰিছিলে। তাৰ বিপৰীতে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই জনপ্ৰব্ৰজনক সমৰ্থন কৰিছিলে। এইটো এটা বিৰাট এটা শ্বকিং কথা। যি কি নহওক, এইকণ সময়ছোৱাতে আমি আলোচনা কৰিব বিচাৰিছোঁ আৰু এটা বিষয়, সেইটো হৈছে লাইন প্ৰথা। লাইন প্ৰথাটো অসমৰ সমগ্ৰ ৰাজনীতি সেই সময়ত উত্তাল কৰি তুলিছিল তথা বৰ্তমান সময়লৈকে আমি লাইন প্ৰথাৰ আমি ৰেফাৰেঞ্চ পাই থাকোঁ। 1916 চনৰ পৰা নগাঁও জিলাৰ ডেপুটি কমিশ্যনাৰে এটা বিশেষ এখন চাৰ্কুলাৰ জাৰি কৰিলে। সেই চাৰ্কুলাৰখনকে পৰৱৰ্তী সময়ত লাইন প্ৰথা বুলি জনা গ'ল। আৰু এই চাৰ্কুলাৰখনৰ যোগেদি তেওঁ থলুৱা জনগোষ্ঠীসকল, লালুঙেই হওক, মিকিৰ, কছাৰী ইত্যাদিসকলৰ ভূমিসমূহ সংৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে আৰু বেংগলৰ পৰা অহা যি গ্ৰ'ম'ৰ ফুডৰ অধীনত অহা বা অন্যান্য আঁচনিসমূহৰ অধীনত অহা এই যিসকল প্ৰব্ৰজনকাৰী, তেওঁলোকক চৰকাৰী ভূমি দখল কৰাৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা কৰিলে। এই লাইন প্ৰথাক লৈও সমগ্ৰ অসমৰ ৰাজনীতি সেই সময়ত উত্তাল হৈ পৰিলে। ছাৰ ছৈয়দ ছাদুল্লাই যথাসম্ভৱ চেষ্টা কৰিলে লাইন প্ৰথাক শিথিল কৰিবলৈ, লাইন প্ৰথাক নাকচ কৰিবলৈ। গোপীনাথ বৰদলৈকে ধৰি কংগ্ৰেছ নেতাসকলে চেষ্টা কৰিলে লাইন প্ৰথাক চলাই ৰাখিবলৈ, লাইন প্ৰথাত কোনো ধৰণৰ সাল সলনি নঘটাবলৈ। আৰু ঠিক সেইদৰেই লাইন প্ৰথাক কেন্দ্ৰ কৰি সেই সময়ৰ সমগ্ৰ অসমৰ ৰাজনীতি এক উত্তাল অৱস্থালৈ ৰূপান্তৰ হৈ পৰিছিল, এক উত্তাল অৱস্থালৈ গুচি গৈছিল। যি কি নহওক, আমি এই সকলোবোৰ কথা আমি এই ভিডিঅ' ছিৰিজটোত আলোচনা কৰিম। আমি পৰৱৰ্তী ভিডিঅ'টোত আমি আলোচনা কৰিম লাইন প্ৰথাৰ বিষয়ে, সবিশেষ আলোচনা কৰিম। আমি আলোচনা কৰিম দ্য গ্ৰেট বেংগল ফেমাইনৰ বিষয়ে। 1942 চনত দ্য গ্ৰেট বেংগল ফেমাইন আৰু তাৰ ফলত অসমলৈ হোৱা জনপ্ৰব্ৰজনৰ ধাৰাটো কিদৰে সলনি হৈছিল। তাৰো পৰৱৰ্তী সময়সমূহত আমি আলোচনা কৰিম ভাষা আন্দোলন, অসম আন্দোলন ইত্যাদি বিভিন্ন আমি ঐতিহাসিক কিছুমান ঘটনাৰ বিষয়ে আলোচনা কৰিম, যিসমূহ ঐতিহাসিক ঘটনাই অসমৰ প্ৰব্ৰজন কেন্দ্ৰিক ৰাজনীতিক এক বিশেষ দিশ দিবলৈ সক্ষম হৈছিল। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ তথা ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।